প্ৰিয় মানুহজন এৰি থৈ গুচি গ'লে ইমান কষ্ট নহয়, যিমান কষ্ট আপোন মানুহজন সলনি হ'লে হয়। কাজিয়াৰ পিছতো ৯৫% সম্পৰ্ক ভাঙি নগ'লহেঁতেন যদি তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেঁতেন। বৰষুণৰ দিনবোৰতো তোমালৈ মনত পেলাম আৰু অকলে তিতিম। বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে অবিশ্বাস কৰা হয়। জীৱনলৈ অহা কিছু মানুহবোৰ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰুৱাই যায়। দেউতা নামৰ বটগছৰ ছাঁ যিজনৰ মূৰৰ ওপৰত নাই, তেওঁহে বুজি পায় ৰ'দৰ উত্তাপ কিমান। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজন তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজি পাবা তেওঁ তোমাক হেৰাই পেলাইছে। এই পৃথিৱীখনত ক্ষমতাশীল মানুহবোৰৰ মৰণ নহয়, মৰণ মাথো জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকা মানুহবোৰৰ। এদিন ভাবিছিলোঁ এই গধুৰ বোজাৰ পৰা কেতিয়া পৰিত্ৰাণ পাম। আজি বুজি পাইছোঁ গধুৰ বোজা ভবা এই বোজাটোৱেই আছিল আজিতকৈ বহু পাতল। প্ৰথম উশাহটো দেউতাকৰ ঘৰত আৰু শেষ নিশ্বাসটো স্বামীৰ ঘৰত ল'বলগীয়া হয়। ছোৱালীৰ জীৱনটো কিমান অদ্ভুত নহয়নে? কাৰো আশাক হত্যা নকৰিবা, হয়তো সেই আশাটোৱে আছিল তেওঁৰ শেষ সম্বল। তুমি জানানে ছাতি আৰু মোৰ মাজত সম্পৰ্ক কি? আমাক দুয়ে মানুহে প্ৰয়োজনতহে ব্যৱহাৰ কৰে। ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল? ক'বতো পাৰিলাহেঁতেন তুমি পুৰণি হৈ গৈছা। কি আজব দুনিয়া। মন্দিৰ মছজিদত আমি আল্লাহ বা ভগৱানৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক আমি ঘূৰিয়ে নাচাওঁ। হস্পিটালৰ বিচনাখনে একোটা জীৱন্ত ডায়েৰী। প্ৰতিখন বিচনাই সাজি ৰাখে অলেখ কাহিনী, হাঁহি কান্দোন সমাপ্তিৰে আৰম্ভ হয়। খুব কষ্ট হয় তেতিয়াই যেতিয়া কোনো ভুল নকৰাকৈ মই তোমাক ওচৰত চৰি বুলি কৈ দিওঁ, মাত্ৰ আমাৰ সম্পৰ্কটো জীয়াই ৰখাৰ বাবে।